নমস্কাৰ সকলোলৈকে আৰু আজি মই স্কুলতে আছোঁ আৰু আমাৰ স্কুলত আজি এগৰাকী ষ্টুডেণ্ট উপস্থিত হৈছেহি যিগৰাকী ষ্টুডেণ্ট আমাৰ এই জাতীয় বিদ্যালয়ৰ পৰা প্ৰথম IITত ছিট পাইছে। গতিকে আহকচোন তেওঁৰ লগত অকণমান চিনাকি হৈ লওঁ আৰু ইয়াত দেখিছে সকলো ষ্টুডেণ্টে সেই ছাত্ৰীগৰাকীক এনেদৰে আদৰণি জনাইছে আৰু সকলোৱে এনেদৰে ফটো তুলিবলৈও ৰেডি হৈ আছে। এয়া আমাৰ বাইদেউসকলো আছে ওচৰতে আৰু এইখিনিতে আমাৰ বিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰো তাইৰ বিষয়ে দুআষাৰমান কৈছে। গতিকে আহকচোন শুনি লওঁ। শ্ৰীমতী ভানুপ্ৰিয়া ঠাকুৰ 2008 বৰ্ষলৈকে আমাৰ এই বিদ্যালয়ত তেওঁ অধ্যয়ন কৰিছিল। অংকুৰ শ্ৰেণীৰ পৰা তেওঁ পঞ্চম শ্ৰেণীলৈকে আমাৰ বিদ্যালয়ত অধ্যয়ন কৰিছিলে আৰু ভানুপ্ৰিয়া এগৰাকী খুব মেধাৱী ছাত্ৰী আৰু তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে। তাৰপিছত উচ্চতৰ মাধ্যমিকতো তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুজৰাটৰ কোটাত তেওঁ কোচিং কৰিছিল আৰু কোচিং কৰাৰ পিছত আজি ভানুপ্ৰিয়াই IITত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি ভানুপ্ৰিয়াক লৈ খুব গৌৰৱান্বিত আমি বেকাজান জাতীয় বিদ্যালয়, কাৰণ বেকাজান জাতীয় বিদ্যালয়তে তেওঁৰ যিটো শিক্ষাৰ কেৰিয়াৰ সেইটো তেওঁ আৰম্ভ কৰিছিলে। এগৰাকী খুব ভাল নম্ৰ ছাত্ৰী, খুব মেধাৱী ছাত্ৰী, খুব পৰিশ্ৰমী ভানুপ্ৰিয়া আৰু পৰিশ্ৰমৰ কাৰণে আজি ভানুপ্ৰিয়াই গৈ তেওঁ IITত স্থান পাবলৈ সক্ষম হৈছে। গতিকে মই ভানুপ্ৰিয়াৰ অনাগত শিক্ষা জীৱনক মই শুভেচ্ছা জনাইছোঁ আৰু সমগ্ৰ কিতাপৰ মহকুমালৈ তেওঁ গৌৰৱ কঢ়িয়াই আনিছে। বিশেষকৈ মই গৌৰৱান্বিত হৈছোঁ যে ভানুপ্ৰিয়া খুব মেধাৱী ছাত্ৰ আছিলে আৰু আমাৰ এই বিদ্যালয়তে তেওঁৰ জীৱনৰ শিক্ষাৰ পাতনি মেলিছিলে। আজি গৈ পেলাই এনেকুৱা এটা শীৰ্ষ পৰ্যায়ত উপনীত হৈছে। ভানুপ্ৰিয়াক আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভানুপ্ৰিয়াই এই সফলতা লাভ কৰাৰ পিছত আমাৰ বিদ্যালয়লৈ আজি আহিছিলে। আমি সকলো শিক্ষক শিক্ষয়িত্ৰী তেওঁৰ এই সফলতাত গৌৰৱান্বিত হৈছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকল। গতিকে আমাৰ বিদ্যালয়ৰ পৰা আমি তেওঁক অযুত শুভকামনা জ্ঞাপন কৰিছোঁ। তেওঁ এগৰাকী দক্ষ অভিযন্তা হিচাপে তেওঁ অনাগত দিনত আমাৰ গোটেই জাতিটোৰ কাৰণে বা অসমৰ কাৰণে এটা সুনাম কঢ়িয়াব বুলি আমি আশা ৰাখিছোঁ। গতিকে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা পুনৰ তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে আমাৰ জাতীয় বিদ্যালয়ৰ প্ৰথম ষ্টুডেণ্ট হয় আৰু এয়াই আমাৰ ভানুপ্ৰিয়া ঠাকুৰ হয় আৰু ভানুপ্ৰিয়া ঠাকুৰে আমাৰ জাতীয় বিদ্যালয়তে পঢ়ি এতিয়া IITত ছিট পাইছে। গতিকে আহকচোন তেওঁৰ পৰা অকণমান দুআষাৰমান শুনো, কেনেদৰে পঢ়িছিলে, কেনেদৰে কি কৰিছিলে, কিমান কষ্ট কৰিছিলে আৰু ক'ত পঢ়িছিলে, তেওঁৰ পৰা অকণমান শুনি লওঁ। আহক। নমস্কাৰ, মই ভানুপ্ৰিয়া ঠাকুৰ। মই অংকুৰ শ্ৰেণীৰ পৰা বেকাজান জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ। ইয়াৰ পঞ্চম শ্ৰেণীলৈকে পঢ়িছিলোঁ অংকুৰ শ্ৰেণীৰ পৰা। তাৰপিছত মই বেকাজান হাইস্কুলত পঢ়িছিলোঁ। মেট্ৰিক মই বেকাজান হাইস্কুলৰ পৰা দিছিলোঁ। মেট্ৰিক পাছ কৰি মই তিতাবৰ কনচেপ্ট জুনিয়ৰ কলেজত পঢ়িছিলোঁ। তাত মই HS পাছ কৰি ৰাজস্থান কোটাত কোচিঙৰ বাবে গৈছিলোঁ JEE। কোচিং কৰাৰ পিছত এতিয়া JEEত উত্তীৰ্ণ হৈ JEE এডভান্সত উত্তীৰ্ণ হৈ এতিয়া মই আজি বেকাজান জাতীয় বিদ্যালয়লৈ আহিছিলোঁ। সঁচাকৈয়ে ভাল লাগে এনেকুৱা ধৰণৰ আমাৰ ষ্টুডেণ্টবিলাকে এনেদৰে আগুৱাই গ'লে সঁচাকৈয়ে ভাল লাগে। কাৰণ আমাৰ অকল স্কুলখনেই নহয়, বেকাজান গোটেই অঞ্চলটোতে তাই সুনাম কঢ়িয়াই আনিছে আৰু সকলোৰে আশীৰ্বাদ আছে আৰু আমাৰো আশীৰ্বাদ আছে। তাই আগলৈও এনেদৰে আগবাঢ়ি গৈ থাকিব পাৰে আৰু সঁচাকৈ এনেকুৱা ধৰণৰ মেধাৱী ছাত্ৰী এনেকৈ আগুৱাই গ'লে আমাৰ খুবেই ভাল লাগে আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। যিসকলে চাই আছে তাইক সকলোৱে আশীৰ্বাদ কৰিব, তাই আৰু আগুৱাই যাব পাৰে। গতিকে আমাৰ অকল স্কুলখনলৈ বুলিয়েই নহয়, আমাৰ অকল অঞ্চলটো বুলিয়েই নহয়, সমগ্ৰ অসমলৈকে তাই যে এটা ভাল কাম কৰিব পাৰে, সুনাম আমাৰ অসমক লৈ এটা সুনাম কঢ়িয়াই আনিব পাৰে, সেয়াই আমাৰ আশীৰ্বাদ আছে তাইৰ লগত। তাই আৰু কৰি যাম বুলি যিহেতু কৈছেও, গতিকে ইমানেই কৈ আমাৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোক সকলোৱে এই ভিডিঅ'টো ছাপোৰ্ট কৰিব আৰু তাইকো আশীৰ্বাদ দিব। ধন্যবাদ।